হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ জজ টিপছৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকক জ্যোতিষ শাস্ত্ৰৰ বহু বিশেষ অদ্ভুত জ্ঞানৰ বিষয়ে ক'বলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। বন্ধুসকল, কোৱা হয় যে গংগাজলৰ দৰে পবিত্ৰ আৰু পৰিষ্কাৰ হয় এই 5টা নামৰ ছোৱালী। বন্ধুসকল, সাধাৰণতে এই পৃথিৱীৰ যিকোনো ছোৱালীক বুজি পোৱাটো অসম্ভৱ। সেয়া এইকাৰণে ছোৱালীৰ মগজুত কেতিয়া কি চলি থাকে এই কথা কোনেও অনুমান কৰিব নোৱাৰে। হয়, সেইকাৰণেতো ছোৱালীক এই খাথৰ বুলিও কোৱা হয়, যাৰ ৰহস্য ভেদ কৰাটো বহু কঠিন। আপুনি সেই ফকৰা যোজনাটো নিশ্চয় শুনিছে যে ভগৱানে মহিলাক বুজিব নোৱাৰিলে সেই ক্ষেত্ৰত সাধাৰণ মানুহে কিদৰে বুজিব। আচলতে মহিলাৰ ব্যৱহাৰ ইমানেই বেলেগ হয় যে তেওঁলোকে কেতিয়া কি বস্তুৰ ওপৰত কি প্ৰতিক্ৰিয়া কৰে সেয়া কোনেও ক'ব নোৱাৰে। কিন্তু এই পৃথিৱীত এনেকুৱা মহিলাও আছে যিসকল পানীৰ দৰে পৰিষ্কাৰ হয় আৰু বহু শান্ত হয়, আৰু কিছুমান মহিলা এনেকুৱা হয় যি বহু চালাক হয় আৰু ভৰসাৰ যোগ্য নহয়। এনে ক্ষেত্ৰত আজি আপোনালোকক সেই মহিলাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিসকল বহু পবিত্ৰ হয়। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে যিসকল মহিলাৰ নাম এই আখৰেৰে আৰম্ভ হয় তেওঁলোকক, গতিকে আপুনিও ভিডিঅ'টো মনোযোগ দি চাব। হ'ব পাৰে ইয়াৰ ভিতৰত এটা নাম আপোনাৰো বা আপোনাৰ প্ৰিয়জনৰো। তেন্তে বলক আজি আপোনালোকক এই ভিডিঅ'টোত এই মহিলাসকলৰ বিষয়ে সবিশেষ বিস্তাৰকৈ জনাওঁ। বন্ধুসকল, সৰ্বপ্ৰথম নাম কোৱা হয় বীৰে আৰম্ভ হোৱা নামৰ ছোৱালী। জনাই থওঁ যে যিসকল ছোৱালীৰ নাম এই আখৰেৰে আৰম্ভ হয় তেওঁলোক বহু শান্ত স্বভাৱৰ হয়। এইসকল ছোৱালী নিজৰ সংগীৰ প্ৰতি বহু বিশ্বাসী হয়। কোৱা হয় যে এইসকল ছোৱালীয়ে যিকোনো বেয়া পৰিস্থিতিত নিজৰ সংগীৰ লগ এৰি নিদিয়ে আৰু এওঁলোকৰ ব্যৱহাৰো বহু কোমল হয়। এয়াই কাৰণ যে এই ছোৱালীসকলক বহু পবিত্ৰ বুলি ধৰা হয়। বন্ধুসকল, দ্বিতীয়তে কোৱা হয় এম নামৰ ছোৱালী। যিসকল ছোৱালীৰ নাম এম আখৰেৰে আৰম্ভ হয় তেওঁলোক বহু তীক্ষ্ণ স্বভাৱৰ হয় আৰু এইসকল ছোৱালীয়ে নিজৰ পৰিয়াল আৰু সংগীক বহু গুৰুত্ব দিয়ে। আৰু এই ছোৱালীসকলে কেতিয়াও এনে কাম নকৰে যাৰ দ্বাৰা পৰিয়ালৰ নাম বেয়া হয় বা নিজৰ সংগীৰ কোনো অসুবিধা হয়। জনাই থওঁ যে এই ছোৱালীসকলৰ স্বভাৱ বহু ভাল হয় আৰু এই কাৰণে এই ছোৱালীসমূহক পবিত্ৰ বুলি ধৰা হয়। বন্ধুসকল, তৃতীয়তে কোৱা হয় পি নামৰ ছোৱালী। কোৱা হয় যে যিসকল ছোৱালীৰ নাম পি আখৰেৰে আৰম্ভ হয় তেওঁলোকে সম্পৰ্কসমূহ একত্ৰিত কৰি ৰাখিব ভালদৰে জানে। বন্ধুসকল, জনাই থওঁ যে এই ছোৱালীসমূহে প্ৰতিজন ব্যক্তিৰ ভাৱনাক ভালদৰে গুৰুত্ব দিয়ে, লাগিলে সেই ব্যক্তিজন তেওঁতকৈ সৰুৱে হওক বা ডাঙৰ। কিন্তু এই নামৰ ছোৱালীসমূহে কেতিয়াও কাকো দুখ নিদিয়ে আৰু সকলোৰে লগত মৰমেৰে কথা কয়। বন্ধুসকল, এয়াই কাৰণ যে এই ছোৱালীসকলক পবিত্ৰ বুলি ধৰা হয়। বন্ধুসকল, চতুৰ্থতে কোৱা হয় ভি নামৰ ছোৱালীসমূহ। যিসকল ছোৱালীৰ নাম ভি আখৰেৰে আৰম্ভ হয় তেওঁলোকক বহু পবিত্ৰ বুলি ধৰা হয়। এই নামৰ ছোৱালীসকল সাধাৰণতে বহু লাজকুৰীয়া হয়। তাৰপিছতো এই নামৰ ছোৱালীসকলে নিজৰ পৰিয়ালৰ মান মৰ্যাদাৰ ভালদৰে ধ্যান ৰাখে। যদি চিধা কথাত কোৱা হয় তেন্তে এই নামৰ ছোৱালীসকলে প্ৰতিটো ক্ষেত্ৰত পৰিয়ালক সুখী কৰি ৰাখিব বিচাৰে আৰু পৰিয়ালৰ ইচ্ছা পূৰণ কৰাৰো চেষ্টা কৰে। বন্ধুসকল, শেষত কোৱা হয় ৱাই নামৰ ছোৱালী। সাধাৰণতে বহু কম ছোৱালীৰ নাম এনেকুৱা আছে যাৰ নাম ৱাই আখৰেৰে আৰম্ভ হয়। তথাপিও আমি আপোনালোকক জনাই থওঁ যিসকল ছোৱালীৰ নাম ৱাই আখৰেৰে আৰম্ভ হয় সেইসকল ছোৱালীৰ স্বভাৱ বেলেগৰ তুলনাত বহু ভাল হয়। বন্ধুসকল, এই নামৰ ছোৱালীয়ে প্ৰতিজন ব্যক্তিৰ সৈতে সন্মানেৰে কথা পাতে আৰু সকলোৰে আদৰ কৰে আৰু নিজৰ সংগীক সম্পূৰ্ণ সুখী কৰিবলৈ চেষ্টা কৰে। বন্ধুসকল, জ্যোতিষ শাস্ত্ৰত এই 5 নামৰ ছোৱালীৰ নাম কোৱা হৈছে যিসকলে নিজৰ সংগীৰ নিজৰ পৰিয়ালৰ বহু আদৰ যত্ন লয়, আৰু কোৱা হয় যে এইসকল ছোৱালী গংগাজলৰ দৰে পবিত্ৰ হয়। বন্ধুসকল, যদি আপোনাৰ ভিডিঅ'টো পচন্দ হৈছে তেন্তে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ নলেজেবল ভিডিঅ' সৰ্বপ্ৰথমে চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল ক্লিক কৰিব, যাতে আমাৰ চেনেলৰ নতুন ভিডিঅ'ৰ আপডেট সৰ্বপ্ৰথমে আপুনি আপোনাৰ মোবাইলত মেছেজৰ জৰিয়তে পায়। তেন্তে অন্য এটা নতুন নলেজেবল ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।